Hello friends, welcome to BJ Gyan. BJ Gyanলৈ সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে কুশলে আছে। কৰোনা মহামাৰীৰ বাবে বৰ্তমান সকলোবোৰ শৈক্ষিক প্ৰতিষ্ঠান বন্ধ হোৱাৰ বাবে শিক্ষা প্ৰক্ৰিয়া ব্যাহত হৈ আছে। লগতে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে নিযুক্তিবোৰ দিব পৰা নাই। প্ৰথমতে ক'ব লাগিব যে ছাত্ৰ-ছাত্ৰীসকলে এনে পৰিৱেশৰ প্ৰথমবাৰৰ বাবে মুখামুখি হৈছে আৰু সেয়েহে তেওঁলোকে অনিশ্চয়তাত ভুগিছে। নিজৰ বিদ্যালয়বোৰত কোৱাৰেণ্টাইন কেম্প বনোৱা দেখি তেওঁলোক হতবাক হৈছে। বিদ্যালয় কেতিয়া খুলিব, আগৰ দৰে স্বাভাৱিক দিনবোৰ কেতিয়া ঘূৰি আহিব তাকে লৈ সিহঁত চিন্তিত। শিশুবিলাকৰ মন অতি কোমল। এক সামান্যতম ঘটনাই অতি দকৈ সাজ বহুৱাই যায়। গতিকে আমি সকলোৱে এই কণ কণ শিশুৰ উদ্যম বৰ্তাই ৰখা উচিত। পিতৃ মাতৃয়ে নিজৰ শিশু এই সময়ছোৱাত অতি যত্ন লোৱা উচিত। অকল পিতৃ মাতৃয়েই নহয়, সমাজৰ সকলো শিক্ষিত ব্যক্তিয়েই এই কাৰ্য দায়িত্ব সহকাৰে কৰা উচিত। আমি কণ কণ শিশুক বৰ্তমান পৰিস্থিতি ধুনীয়াকৈ আৰু বিতংভাৱে বুজাই দিয়াৰ লগতে সিহঁতৰ মনত এটা ধনাত্মক দৃষ্টিভংগী উৎপন্ন কৰিব পাৰিব লাগিব। প্ৰকৃতিৰ শ্ৰেষ্ঠত্ব বৰ্ণনা কৰি মানুহ প্ৰকৃতিৰ ওপৰত কিদৰে নিৰ্ভৰশীল সেয়া বৰ্ণনা কৰা এইটো প্ৰকৃত আৰু উপযুক্ত সময়। বৰ্তমান সময়ত অনলাইন শিক্ষাৰ চাহিদা বৃদ্ধি পোৱাৰ বাবে মা দেউতাই ল'ৰা ছোৱালীক নতুন নতুন মোবাইল ফোন উপহাৰ দিয়া পৰিলক্ষিত হৈছে। স্কুল কলেজ বন্ধ হৈ থকাৰ সময়ত নিশ্চিতভাৱে ছাত্ৰ ছাত্ৰীক অনলাইন ক্লাছ কৰাৰ বাবে মোবাইল ফোনৰ প্ৰয়োজন। কিন্তু আমি পাহৰিব নালাগে যে মোবাইল ফোনৰ ধনাত্মক দিশৰ লগতে ঋণাত্মক দিশো থাকে আৰু মোবাইল ফোনৰ ঋণাত্মক দিশে কণ কণ শিশু আৰু টিনেজাৰসকলক অধিক প্ৰভাৱিত কৰে। গতিকে এনে ক্ষেত্ৰত মা দেউতাই নিজৰ শিশুক নজৰ দিয়াটো খুবেই দৰকাৰী। মোবাইল ফোনৰ ব্যৱহাৰ শিশুক এনেদৰে কৰিবলৈ দিব লাগে যাতে ই গ্ৰন্থৰ চাহিদা কেতিয়াও হ্ৰাস নকৰে আৰু স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পিছত যাতে শিশুৱে মোবাইল ফোন পৰিত্যাগ কৰিব পাৰে। ঘৰৰ সকলোৱে লক্ষ্য কৰিব লাগে যাতে শিশুৱেহে মোবাইল ফোন ব্যৱহাৰ কৰে, কিন্তু মোবাইল ফোনে শিশুক যাতে ব্যৱহাৰ নকৰে। লকডাউনৰ ফলত চৰকাৰে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে আৰু ফলস্বৰূপে স্বাস্থ্য খণ্ডক বাদ দি অন্যান্য খণ্ডবোৰত পৰ্যাপ্ত পৰিমাণে নিযুক্তি দিব পৰা নাই। ফলত আমাৰ যুৱচামৰো চিন্তা হৈছে। কিন্তু এনে সময়ত ৰাজ্যৰ যুৱচামে পেনিক নহৈ ধৈৰ্য ধৰা উচিত আৰু নিজকে আগন্তুক পৰীক্ষাৰ বাবে সাজু কৰা উচিত। কাৰণ এই পৰিৱেশ সদায় একে হৈ নাথাকে। হয়তো অতি সোনকালে গোটেই বিশ্বৰ পৰা এই আতংকময় ভাইৰাছটো নাইকিয়া হ'ব আৰু আগৰ দৰে স্বাভাৱিক অৱস্থা ঘূৰি আহিব। চৰকাৰে পুনৰ বৃহৎ পৰিমাণত নিযুক্তি দিবলৈ সক্ষম হ'ব। গতিকে যুৱচামে বৰ্তমানৰ পৰিস্থিতিত চিন্তিত নহৈ ভৱিষ্যতৰ নিযুক্তিৰ বাবে নিজকে প্ৰস্তুত কৰা উচিত আৰু লকডাউনত লাভ কৰা আজৰি সময়ৰ উপযুক্ত ব্যৱহাৰ কৰা উচিত। আশা কৰোঁ বৰ্তমান সময়ত উদ্ভৱ হোৱা পৰিস্থিতিয়ে বিশ্বৰ জীৱশ্ৰেষ্ঠ প্ৰাণীক নিজৰ অস্তিত্ব জনাত সহায় কৰিব আৰু কোনো কাৰণতেই মানুহ প্ৰকৃতিতকৈ ডাঙৰ হ'ব নোৱাৰে সেইটো বুজাত সহায় কৰিব। গতিকে আজিলৈ ইমানেই। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে আমাৰ সৈতে প্ৰস্তুত হ'বলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে আপোনালোকৰ মূল্যৱান মতামত প্ৰদান কৰক। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।